Hello everyone, welcome to my YouTube channel. মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰো ভাল, আপোনালোকে আশা কৰিছোঁ আপোনালোকৰ ভাল বুলি। আজি মই বনাই আছোঁ ককাৰ বাবে গাহৰি মাংস, লাই, ঔটেঙা। মই গাহৰি মাংস খাই ইমান ভাল নাপাওঁ, কিন্তু ককাৰ বাবে মই স্পেচিয়েলি বনাইছোঁ। ইউটিউবৰ পৰা চাই বনাইছোঁ। কেনেকুৱা পায় ককাই খাই মেলিহে ক'ব। তো বলক চাই থাকক মোৰ ভিডিঅ'টো। মোৰ চব্জি উতলি আছে। ক'ত হৈছিলে? চামগুৰিৰ পৰা এতিয়া চবতে বিয়পি গৈছে আৰু ৰাসখন। আৰু আমাৰ আলু পাতখিনিও বহুত ডাঙৰ ডাঙৰ হৈ গৈছে, কিন্তু আলু গৈছে নে নাই বা যাবনে নাই সেইটো নাজানো, কিন্তু দেখিবলৈ কিন্তু বহুত ধুনীয়া লাগিছে। আৰু আজি মানে মাজে মাজে জিলিমিলি খুতুৰা বহুত ওলাইছে, সেইকাৰণে ভাবিলোঁ আজি ৰাতিৰ কাৰণে এয়াই বুটলি খাওঁ। আৰু আপোনালোককো দেখাই দিওঁ বুলি মই অলপমান ভিডিঅ' কৰিলোঁ। আৰু লগতে ভাবিলোঁ মূলা চাটনি বনাই খাম বুলি। মূলা গাজৰখিনি নাইয়ে যোৱা। যিহেতু আমাৰ ঘৰত ককা আছেহি, সেইকাৰণে ককাৰ বাবে আকৌ ৰাতি কুকুৰা মাংস মই জুইত বনাই আছোঁ। এয়া এইফালে পথাৰ পালোহি মই। আৰু লংকাত কাটি আছেগে চাগে দেই। এইখিনি আমাৰে ওখ ওখ হৈ আছে, সেইখিনি কটা নাই চাগে দেই মালৈ ফোন এটা কৰোঁ, কোনফালে কাটি আছে জানো। আজি মোৰ দেৰি হৈ গ'ল। চাই থাকিব দেই মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ। চৰাইখিনি ইমান ধুনীয়াকৈ মাত দি আছে অ'। খালে। এইফালে এয়া আমি চাহৰ জুতি ল'ব লৈছোঁ। পথাৰত চাহ খাই ইমান ভাল লাগে মোৰ। চাহ বুলি নহয়, ভাত যিকোনো টেঙা চেঙা পথাৰৰ জুতি বেলেগ আৰু এইফালে জলা তামোল চাওকচোন লগতে কেনেকৈ লাগি আছে। মানে পথাৰত এনেকৈ বায়ে কাটি আছিলে, আৰু অলপ পাছতে আকৌ ভাত খাবলৈ লৈছোঁ। ভাতো একেলগতে খাওঁ, মানে সদায় লগতে খাওঁ, কাৰণ জেঠাইহঁতৰ পথাৰখন ওচৰতে, সেইকাৰণে অলপ চিঞৰি দিলেই মানে পাই যাওঁ। কেতিয়াবা সিহঁতৰ পথাৰত, কেতিয়াবা আমাৰ পথাৰত, এনেকৈ লগ খাওঁ আৰু মিলি।
আজিলে ভিডিঅ'টো ইমানেই। নেক্সট এটা ব্লগত লগ পাই আছোঁ। বাই বাই এভৰিৱান।